বন্ধুসকল, সৰ্বপ্ৰথমতে আপোনালোক সকলোলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই যে সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ ওপৰত বহু সময়ত বহুজনে তেখেতসকলৰ মতামত প্ৰকাশ কৰি আহিছে, আমি দেখিবলৈ পাইছোঁ। আৰু সেইসকল সচেতন ব্যক্তিক সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাৰ উন্নতি সাপেক্ষে মাত মাতিবলৈ যাওঁতে হয়তো কিছুমান মাৰাত্মক বীজাণু প্ৰতিবন্ধক হৈ থিয় হ'ব পাৰে। মাৰাত্মক বীজাণু বুলি কওঁতে আপোনালোকে নিশ্চিতভাৱে গম পাইছে মই কাৰ কথা ক'বলৈ ওলাইছোঁ। আৰু সেইসকল মাৰাত্মক বীজাণুক নিঃশেষ কৰি আমি আগবাঢ়ি যাব পৰাটোৱে হৈছে আমাৰ মূল কৰ্তব্য বা আমি দৃঢ় প্ৰতিজ্ঞ। আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে শান্তি সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি আমি সকলো এক হৈ ভাতৃত্ববোধেৰে আগবাঢ়ি যাব লাগিব। আমাৰ মাজত শান্তি সম্প্ৰীতি সদায় থাকিব লাগিব। শান্তি সম্প্ৰীতিহে এখন নিকাভাৱাপন্ন সমাজ ব্যৱস্থা গঢ় লৈ উঠাৰ ক্ষেত্ৰত সহায় হয়। আৰু যিহেতু দেখিবলৈ পাইছোঁ বন্ধুসকল, সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত এনেকুৱা কিছুমান ব্যক্তিক আমি দেখিবলৈ পাইছোঁ, যিসকল ব্যক্তিয়ে সমাজৰ কথা কেতিয়াও চিন্তা নকৰে। তেখেতসকলে কেৱল চিন্তা কৰে নিজৰ পকেটৰ কথা চিন্তা কৰে, নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে। আৰু সেইসকল ব্যক্তিয়ে যদি নেতৃত্ব ল'ব লগা হয় বন্ধুসকল, তেন্তে সমাজ ব্যৱস্থাৰ কোনফালে গতি কৰিব এইটো আপোনালোকে নিশ্চিতভাৱে জানিব পাৰিছে। বন্ধুসকল, আমাৰ যি এই সমাজ ব্যৱস্থাৰ, এই সমাজ ব্যৱস্থাটো দিনক দিনে একেবাৰে তললৈ কিয় গৈ আছে বাৰু? সমাজ ব্যৱস্থাৰ উন্নতি হ'ব লাগে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে সমাজ ব্যৱস্থা আমাৰ অৱনতি হৈ গৈ আছে। সিদিনা আমি দেখা পালোঁ এজন ব্যক্তিক ডিব্ৰুগড় টাউনৰ মাজমজিয়া অৰ্থাৎ গেহেম বজাৰৰ ওচৰত এজন ব্যক্তিক গুলীয়াই হত্যা কৰি থৈ গুচি গ'ল। তাতকৈ জানো দুখৰ বিষয় থাকিব পাৰে বন্ধুসকল? আৰু লগতে দেখিছিলোঁ সিদিনাখন ভুটীয়াৰ মাৰ্কেটত এজনী ছোৱালীক দাৰে ঘপিয়াই থৈ গুচি গৈছে। এইসকল ব্যক্তিয়ে শাস্তি পাবই লাগে, এইসকল ব্যক্তিয়ে দৃষ্টান্তমূলকভাৱে শাস্তি পাব লাগে। আৰু সেইসকল ব্যক্তিক এনেকুৱা কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক, যাতে অনাগতৰ ভৱিষ্যতৰ দিনত নৱপ্ৰজন্মই এনেকুৱা কুকাৰ্য কৰিবলৈ কেতিয়াও সাহস নকৰে। যিহেতু আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ, অনাগত ভৱিষ্যতৰ দিনত আমি নৱপ্ৰজন্মক ভাল দিশে অগ্ৰসৰ কিদৰে হ'ব আৰু সেই তাক দেখাই দিয়াৰ ক্ষেত্ৰত আমি সদায় দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। সমাজ ব্যৱস্থা বুলি ক'লে কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবিলে বা গামোচা এখন পিন্ধি মঞ্চত মন্তব্য প্ৰদান কৰাটোৱেই কেৱল সমাজ ব্যৱস্থা নহয়। সমাজ ব্যৱস্থা হ'বলৈ হ'লে নিজৰ মনত যি দৃঢ় ভাৱ থাকে, সেই ভাৱক সমাজৰ প্ৰতি আপুনি দিব পাৰিব লাগিব, তেতিয়াহে সমাজ ব্যৱস্থা উন্নতি হ'ব। মনত ৰাখিব আপোনালোকে কথাষাৰ। আৰু সেই গতিকে আজি দেখিবলৈ পাইছোঁ, চাওক, একদম লজ্জাজনক বিষয়, কি ক'ম আৰু। আজি ইমান দিনৰ পৰা আপোনালোকে প্ৰত্যক্ষ কৰি আহিছে যে ডিব্ৰুগড় পৌৰসভাৰ কথা কৈছোঁ মই। ডিব্ৰুগড় পৌৰসভাত আজি ইমান দিনৰ পৰা অনিয়ম, বিত্তীয় কেলেংকাৰী কিমান শুনিম আৰু। বাতৰিত শুনিছোঁ, ধৰক আপোনাৰ সংবাদ মাধ্যমত প্ৰায় প্ৰচাৰ হৈয়ে থাকে বিত্তীয় কেলেংকাৰী। কিন্তু এই কেলেংকাৰী হোৱাৰ পিছতো আজি ইমান দিনৰ মূৰত আজি শুনিবলৈ পাইছোঁ, কেইদিনমানৰ আগত শুনিবলৈ পাইছোঁ যে পৌৰসভাৰ ভংগ কৰা হৈছে। আৰু এইটো কথাও সঁচা যে পৌৰসভাৰ ক্ষেত্ৰত 10 গৰাকী ৱাৰ্ড কমিছনাৰে অনাস্থা আনিছিলে, কিন্তু তেখেতসকলক এই ক্ষেত্ৰত কোনো মান্যতা প্ৰদান কৰা নহ'ল। অনাস্থা কেতিয়া আনিব পাৰে বাৰু? যেতিয়া পৌৰ সভানেত্ৰীয়ে হওক বা পৌৰ সভাপতিগৰাকীয়ে হওক, যদি তেখেতে নিজৰ দায়িত্ব সুচাৰুৰূপে বহন কৰিব নোৱাৰে বা তেখেতে পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকলক লৈ কিনে কাম নকৰে, তেতিয়াই অনাস্থা আহিব পাৰে। কিন্তু যিসকলে 10 গৰাকীয়ে অনাস্থা আনিছিলে, সেই 10 গৰাকীক ৱাৰ্ড কমিছনাৰক
দলৰ পৰা অব্যাহতি দিয়া হ'ল। তেন্তে ভাবি চাওক কি ক'ম, কিবা ক'বলৈ বাকী থাকিলে জানো? আজিতো সেইগৰাকী পৌৰসভা নেত্ৰীক বা পৌৰসভাখনিয়ে ভংগ কৰা হ'ল। বন্ধুসকল, সেই গতিকে কৈছোঁ, সকলোৱে এক হওক বন্ধুসকল। আৰু মোৰ এটা দৃঢ় বিশ্বাস আছে। মোৰ দৃঢ় বিশ্বাস এইটো কাৰণেই আছে, সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতে সভাত তেখেতে বাৰম্বাৰ চিঞৰি চিঞৰি কয় যে যিসকলে দুৰ্নীতি কৰিছে বা যিসকল বিষয়াই হওক বা যিসকল নেতাই হওক, সেইসকল ব্যক্তিক চোকা নজৰ ৰাখিবলৈ কয়। প্ৰত্যেকখন সভাতে কয়। আৰু সেই গতিকে মই দৃঢ় বিশ্বাস সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু লগতে মই কওঁ যে সেইসকল ব্যক্তি, যিসকল ব্যক্তি এতিয়াও সুবুদ্ধি ঘূৰি অহা নাই, তেখেতসকলে সুবুদ্ধি যাতে ঘূৰি আহে, সুবুদ্ধি ঘূৰি আহে আৰু সমাজৰ কাৰণে তেখেতসকলে চিন্তা কৰি কাম কৰক। সমাজৰ কাৰণে তেখেতসকলে চিন্তা কৰক। আজি যদি তেখেতসকলে যদি নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰে, তেন্তে অনাগত ভৱিষ্যতৰ দিনত কি হ'ব পাৰে ভাবি চাওক বন্ধুসকল। আৰু সেই গতিকে মই অনুৰোধ কৰিছোঁ, তেখেতসকলে যি স্বচ্ছতা কথা কয়, তেখেতসকলে যি ভাষণ প্ৰদান কৰে বা যি কথা মানুহৰ আগত গামোচা পিন্ধি কিনি তেখেতসকলে মন্তব্য প্ৰদান কৰে, ঠিকে আছে, সিমানখিনিলৈকে ঠিকেই আছে। কিন্তু সঁচা অৰ্থত সমাজৰ বাবে কাম কৰক, আদৰণীয় কাম কৰক। আপোনালোকক সকলোৱে স্বীকৃতি দিব। মই ভাবোঁ আপোনালোকক নিশ্চিতভাৱে স্বীকৃতি দিব। ৰত্নাকৰো এদিন বাল্মীকিয়ে হৈছিল। গতিকে কথাষাৰ মনত ৰাখিব। ধন্যবাদ বন্ধু।